নমস্কাৰ সাংবাদিক বন্ধুসকল। আজিৰ সংবাদ মেল কি কৰাৰ কাৰণে মই আপোনালোকৰ ওচৰত ধন্যবাদ থাকিল। কি জনাব আজিৰ সংবাদ মেল জৰিয়তে? আজিৰ সংবাদ মেল জৰিয়তে মই মোৰ পৰিচয়তে মই জানিছোঁ। মই ছাত্ৰ জীৱনৰ পৰা আছুৰ পৰা যুৱ ছাত্ৰ পৰিষদৰ পৰা মই আজিলৈকে ৰাইজৰ হৈ কাম কৰি বহুত বিফলতা আগবাঢ়িছোঁ। আৰু 96ত মই অসম গণ পৰিষদ জইন কৰিছোঁ। অসম গণ পৰিষদ জইন কৰি আজিলৈকে মই দলৰ কৰ্মী হৈ কাম কৰি আছোঁ। আৰু লোৱাৰ আছামত আমাৰ যিবিলাক মন্ত্ৰী বিধায়ক আমাৰ অসম গণ পৰিষদৰ আছিল, সিহঁতৰ লগত ওতপ্ৰোতভাৱে মই আছোঁ আৰু আজিলৈকে আছোঁ সিহঁতৰ লগতে। মই এইবাৰ ধুবুৰী বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ অসম গণ পৰিষদ দলৰ ওপৰত। সিহঁতৰ কেন্দ্ৰীয় কমিটিৰ যদি মোক প্ৰাৰ্থিত্ব ধুবুৰীৰ পৰা দিয়ে আৰু ময়ে প্ৰাৰ্থিত্বৰ দাবীদাৰ ইয়াৰে। আৰু লগতে আমাৰ যিবিলাক উন্নয়নমূলক কাম কাজ হৈ আছে ইয়াতে মই চাইছোঁ, আজি 10 বছৰৰ MLA আছিলে, কি কাম কৰিছে নকৰিছে ৰাইজে গম পাইছে। আৰু যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, 10 বছৰ হৈ গ'ল আৰু এইবাৰ আমাৰ চৰকাৰখন আহিব। মই অসম গণ পৰিষদৰ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছোঁ। যদি প্ৰাৰ্থিত্ব পাই মই বিপুল ভোটৰ জয়যুক্ত মই কৰিম। কৰি ধুবুৰীত যেনেকুৱা সমস্যাবিলাক আছে চব সমাধান কৰিম। বৰ্তমান সমস্যা হৈছে 1 নম্বৰ সমস্যা আমাৰ হৈছে নিবনুৱা। নিবনুৱাৰ কাৰণে আমি ৰাস্তা ঘাটত বহুত কাম কাজ কৰিব লগা আমাৰ সমস্যাৰ সন্মুখীন হৈ আছোঁ। আৰু সেইখিনি পূৰণ কৰাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী সত্যাগ্ৰহ জনাই মই এইখিনি সমাধান কৰিম। আৰু লগতে আমাৰ ধুবুৰী এখন পুৰণা চহৰ, সেইখন চহৰ আজিলৈকে কোনো উন্নতিৰ দেখা পোৱা নাই 10 বছৰে। আৰু যিবিলাক MLA আৰু MP যিবিলাক হ'ল সেইবিলাক চব বাহিৰত, কোনোদিন আমাৰ চকু জুলি নাচায়। আমাৰ এইখন ৰাস্তা আছে, এইখন ৰাস্তা দি বৰ্ডাৰ এলেকালৈ যাব লগা হয়। আৰু এইখন ৰাস্তা দি আমাৰ কলেজ আছে, এখন ৰেল ষ্টেচন এখন আছে, ইমান এটা জামৰ পৰিৱৰ্তন হৈ থাকে, স্কুল কলেজ ভালকৈ আমি যাব নোৱাৰে আমাৰ ল'ৰা ছোৱালীবিলাকে। এইকাৰণে সেই ৰাস্তাটো আজিলৈকে কোনো MLA কোনো MP নাচালে যে ৰাস্তাটো অলপ বহল কৰিব লাগে। এখন গাড়ী আহিলে আৰু এখন গাড়ী বাৰীত সোমাব লাগে, তেতিয়া গাড়ীখন পাৰ হৈ যায়। সেইবিলাক সমস্যা সমাধান কৰিব লাগে। আৰু লগতে আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, আমি কিছুদিন আগতে শুনিছিলোঁ গোলগঞ্জত আমাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আহিছিল। সি ক'লে আমাৰ কৃষক MLA জিতাওক, আমি ইউনিভাৰ্চিটি দি দিম। যিহেতু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, আজি যদি ময়ো ইয়াৰ পৰা MLA হৈ যাওঁ তেতিয়াহ'লে আমি ধুবুৰীৰ পৰা ডিমাণ্ড দিব পাৰিম আমাকো ইউনিভাৰ্চিটি দিব লাগে। ইয়াতে বিভিন্ন কলেজ আছে, স্কুল আছে, বড় বড় ইণ্ডাষ্ট্ৰী আছে, সেইবিলাকো আমাক দিব লাগে। সেই হিচাপে মই চৰকাৰৰ ওচৰত দাবী কৰিম। আৰু ৰাইজৰ ওচৰত মোৰ সহায় সহযোগিতা থাকিব যে মোক সমৰ্থন কৰক, মোক পঠাই দিয়ক দিছপুৰলৈকে, মই চাম গোটেইখিনি বস্তু। মই ছাত্ৰ জীৱনৰ পৰা আজি ৰাইজৰ হৈয়ে কাম কৰি আহিছোঁ, জনসাধাৰণৰ হৈ কাম কৰি আহিছোঁ। আৰু আগন্তুকো মই ভৱিষ্যত মই কৰি যাম। 1993 চনৰ পৰা মই আছু কৰিছিলোঁ, তাৰপিছত মই যুৱ ছাত্ৰ কৰিছিলোঁ, কৰি পেলাই মই অসম গণ পৰিষদ দলত মই যোগদান কৰিছিলোঁ।